আজিৰ প্ৰথমটো বাতৰি হৈছে বিশ্বনাথৰ পাণবস্তিৰ এগৰাকী প্ৰসূতিৰ গাঁতত কোভিড পজিটিভৰ সংক্ৰমণ হৈছে। বৰ্তমান প্ৰসূতিগৰাকীক জিন্দিয়া চাহ বাগিচা হস্পিটেল কোৱাৰেণ্টাইনত ৰখা হৈছে বুলি লাট গাঁওবুঢ়া ৰামনাথ তেৰণ আৰু লাট মণ্ডল বীৰেন্দ্ৰ হাঙে জানিবলৈ দিয়ে। বিশ্বনাথৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত মোনাবাৰীত যোৱাকালি নিশা প্ৰায় ৮ মান বজাত অগ্নিকাণ্ড ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। বিহালী মোনাবাৰীত নীলবাৰী সলিম আনচাৰী নামৰ লোকজনৰ ঘৰত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্বনাথত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড পজিটিভ ৰোগৰ সংখ্যা। যোৱাকালি মঙ্গলবাৰে কোভিড পজিটিভ ৰোগত 105 গৰাকী ব্যক্তিক সংক্ৰমণ হৈছে। বৰ্তমান বিশ্বনাথত মুঠ সংক্ৰমণৰ সংখ্যা 2377 জনলৈ বৃদ্ধি হৈছে বুলি তথ্য আৰু জনসংযোগ বিভাগে জানিবলৈ দিয়ে। আজিৰ আনটো বাতৰি হৈছে শিক্ষাবিদ খগেন্দ্ৰ প্ৰসাদ ডেকাৰ মৃত্যুত বিশ্বনাথ মহাবিদ্যালয় পৰিয়ালৰ শ্ৰদ্ধাঞ্জলি। আজি বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মাৰ পৌৰোহিত্যত এক শোকসভা অনুষ্ঠিত হয়। কোভিড নীতি পালন কৰি আয়োজন কৰা সভাত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক তথা গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ খগেন্দ্ৰ প্ৰসাদ ডেকাৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰি 1 মিনিট মৌন ধাৰণ কৰা হয়। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি বিশ্বনাথ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুকিল হাজৰিকাই অধ্যাপক ডেকাৰ মৃত্যুৱে শিক্ষাৰ ক্ষেত্ৰত অপূৰণীয় ক্ষতি কৰিছে বুলি মত পোষণ কৰিছে। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত পুনৰ 4682 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। যোৱা 24 ঘণ্টাত ৰাজ্যত কৰোনাৰ আক্ৰান্ত 51 জনৰ মৃত্যু হয়। আৰু আনহাতে হোজাই জিলাৰ মুৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৱাজপুৰ গাঁৱত এগৰাকী 14 বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু আনটো খবৰ হৈছে আজিৰে পৰা 4 দিনৰ বাবে ৰহা টাউনত সম্পূৰ্ণ লকডাউনৰ ঘোষণা। ৰহাত ক্ৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনাৰ মহামাৰীয়ে। আৰু আজিৰ আনটো খবৰ হৈছে নগাঁও জিলাৰ বটদ্ৰৱা হলগুৰি সত্ৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী প্ৰফুল্ল চন্দ্ৰ কলিতাৰ সোমবাৰে নিশা নিজ বাসগৃহত বিয়োগ হয়। আৰু আনটো খবৰ হৈছে উত্তৰ প্ৰদেশত কৰোনা ভেকচিনৰ বিৰোধিতা কৰি থকাৰ সময়তে সৰ্বসাধাৰণ লোকক টীকাকৰণ যাতে লয় তাৰ বাবে বিভিন্ন ধৰণৰ প্ৰলোভন তথা বহু ধৰণৰ পদ্ধতি গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে তথা প্ৰশাসনে। ৰাজ্যখনত সেই সকলো লোকেহে সুৰা ক্ৰয় কৰিব পাৰিব যিসকলে কোভিড ভেকচিন লৈছে। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে লখিমপুৰৰ এজন আৰক্ষী বিষয়াই এবছৰৰ পূৰ্বে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰত বৃহৎ অভিযান চলাই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ত আঘাত কৰিছিল। এছাম অসাধু আৰক্ষী বিষয়াৰ নেতৃত্বত লখিমপুৰৰ চুকে কোণে গঢ়ি উঠা ড্ৰাগছৰ গোপন বজাৰখন উৎখাত কৰিবলৈ সক্ষম হৈছিল সেইগৰাকী আৰক্ষী বিষয়াই। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মঙ্গলবাৰে ধেমাজিত 103 জনৰ কোভিড পজিটিভ। জিলাখনৰ পজিটিভ সংখ্যা এতিয়া 2680 জনলৈ বৃদ্ধি পাইছে। আজিৰ আনটো খবৰ হৈছে যোৱা 24 ঘণ্টাত পশ্চিমবংগত 17,722 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়ছোৱাত কৰোনাৰ আক্ৰান্ত 137 জনৰ মৃত্যু হয়। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে পাঞ্জাৱত আকৌ 2184 জন লোকক আক্ৰান্ত কৰোনা ভাইৰাছত। ৰাজ্যখনত এতিয়া কৰোনাৰ আক্ৰান্তৰ সংখ্যা হৈছে 3,34,044 জন ৰোগীৰ চিকিৎসাধীন হৈ আছে। হাৰিয়ানাত পুনৰ 1233 জন দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা 24 ঘণ্টাত কৰোনাত আক্ৰান্ত 80 জনৰ মৃত্যু হয়। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে গোৱাত যোৱা 24 ঘণ্টাত পুনৰ 903 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়া কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 11,867 জন ৰোগী। আৰু আনহাতে মধ্যপ্ৰদেশত পুনৰ 1078 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত 45 জনৰ মৃত্যু হয় যোৱা 24 ঘণ্টাত। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰত দিনক দিনে বৃদ্ধি কৰোনা সংক্ৰমণ। ৰাজ্যখনত যোৱা 24 ঘণ্টাত 798 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। আৰু আনহাতে উত্তৰ প্ৰদেশত পুনৰ 1317 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা 24 ঘণ্টাত কৰোনাত আক্ৰান্ত 179 জনৰ মৃত্যু হয়।
আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে তামিলনাডুত আকৌ 2651 জনৰ দেহাত ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত এতিয়া কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 29,61,131 জন ৰোগীৰ। তেলেংগানাত কৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যা 58,844 জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত মঙলবাৰৰ দিনটোত 2,493 জনৰ দেহাত ধৰা পৰে ক'ভিড পজিটিভ। আজিৰ আনটো খবৰ হৈছে যোৱা 24 ঘণ্টাত কৰ্ণাটকত পুনৰ 14,304 জনৰ দেহাত ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত এই সময়ছোৱাত কৰোনাৰ আক্ৰান্ত 464 জনৰ মৃত্যু হয়। আজিৰ আনটো গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ হৈছে CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে। পুনৰ আপোনালোকক জনাইছোঁ CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰৰ পুৱা ভাগত এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত বহে। আৰু আনটো খবৰ হৈছে ৰাছিয়া সদা ভাৰতক কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই মন্তব্য ৰাছিয়াৰ বিদেশী মন্ত্ৰী চাৰ্জেয় লাৰোভৰ। আৰু আনহাতে কেৰালাত পুনৰ 19,760 জনৰ দেহাত ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে কৰোনাত আক্ৰান্তৰ সংখ্যা 20,02,436 জনলৈ বৃদ্ধি পাইছে। আজিৰ আনটো খবৰ হৈছে ৰাজস্থানত পুনৰ 1002 জনৰ দেহাত ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত যোৱা 24 ঘণ্টাত কৰোনাত আক্ৰান্ত 65 জনৰ মৃত্যু হয়। আৰু আনহাতে অন্ধ্ৰপ্ৰদেশত আকৌ 11,303 জনৰ দেহাত ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত যোৱা 24 ঘণ্টাত কৰোনাত আক্ৰান্ত 104 জনৰ মৃত্যু হয়। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ভূমিকম্পই জোকাৰি গ'ল জম্মু কাশ্মীৰৰ দুডা। আমি আকৌ পুনৰ আপোনালোকক জনাইছোঁ ভূমিকম্পই জোকাৰি গ'ল জম্মু কাশ্মীৰৰ দুডা। 3.1 প্ৰাবল্যৰ ভূমিকম্পন অনুভূত হয় দুডাত। আৰু আনটো খবৰ হৈছে দিল্লীত পুনৰ 623 জনৰ দেহাত ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত যোৱা 24 ঘণ্টাত কৰোনাৰ আক্ৰান্ত 62 জনৰ মৃত্যু হয়। আজিৰ শেষৰ বাতৰিটো হৈছে অসমত চতুৰ্থ সংখ্যক AT&T লিকুইড অক্সিজেন টেংকাৰ আহি পাইছে অসমত। আমি পুনৰ আপোনালোকক জনাইছোঁ অসমত চতুৰ্থ সংখ্যক AT&T লিকুইড অক্সিজেন টেংকাৰ আহি পাইছে অসমত। বৰ্তমানলৈ কেন্দ্ৰীয় চৰকাৰে অসমলৈ প্ৰেৰণ কৰিছে 320 মেগাটন অক্সিজেন। আজিৰ গুৰুত্বপূৰ্ণ খবৰ আৰু ডাঙৰ খবৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কুৰৱাংথু।